এয়া দুপৰীয়াৰ খানা বনাইছোঁ। উৰহি, আলু আৰু কণী এটা মিক্স আপ মই বনাইছোঁ। বহুত দিন হ'ল খাব ইচ্ছা গৈ আছিলে। তো আজি মই ভাত তৰকাৰী বনাই আছোঁ দুপৰীয়াৰ অলপ সোনকালে বনাইছোঁ। মানে এটা প্লেনিং আছে যে আজি ঘৰত যাম। তো হাই গাইজ, ৱেলকাম বেক টু মাই এনাডাৰ ব্লগ। আৰু আজিৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ দুপৰীয়াৰ পৰা। ঘৰত যাবৰ কাৰণে চব বস্তুবিলাক ৰেডি কৰি লৈছোঁ। মুনুৰ কাপোৰ কিবা কিবি যি লাগে। হাগিছ অলপ কমকৈ আছিলে, তো হাগিছ অৰ্ডাৰ দিছিলোঁ, আহি পোৱা নাই হাগিছ। আৰু মোৰো কাপোৰবিলাক ভৰাই লৈছোঁ। মুনুৰবিলাক বাস্কেটত লৈছোঁ, কিছুমান মোৰ বেগত লৈছোঁ, যিহেতু বাচ্ছাৰ কাপোৰ বহুত লাগে। আৰু ঘৰৰ পৰা আমি ওলাইছোঁৱেই, গাড়ীত উঠিছোঁ ঘৰৰ দুৱাৰমুখৰ পৰা। আৰু মুনু ককায়েকৰ কোলাত খেলি আছে আৰু ডাঙৰ মাক আম্মাই মানে মৰম কৰি আছে তাইক, যিহেতু কেইদিনমান ঘৰত থাকিম আৰু ঘৰত বহুত দিন হ'ল যোৱাও নাই। সেইকাৰণে ওলাইছোঁ ঘৰত যাবৰ কাৰণে। আৰু তাই মুখত খেজুৰ মানে খাই আছে, খেজুৰ লৈছে। আৰু আম্মাকো মই চালাম দি ঘৰৰ পৰা ওলাই আহিলোঁ। আৰু ইয়াতে অলপ কিবা লৈছোঁ ঘৰৰ কাৰণে অলপ, আৰু মুনুৰ কাৰণে যাতে ৰাস্তাত খাব পাৰে জুচ কিবা কিবি আৰু চকলেট এনেকৈ লোৱা গৈছে। আৰু এতিয়া আহি আমি বাইহাটা চাৰিআলি পাইছোঁ। আৰু ইয়াতে মোৰ বহুত মেমৰি আছে। আৰু যেতিয়া সৰু আছিলোঁ তেতিয়া আম্মাই লৈ আহিছিলে নানীহঁতৰ ঘৰত এইফালে। আৰু এতিয়া মুনু সৰু, মুনুক মই মানে ছয়গাঁৱৰ ফালে লৈ যাই আছোঁ। তো মনত পৰে, বাইহাটা চাৰিআলি দেখিলেই মোৰ আম্মাৰ কথা মনত পৰি যায়, যিহেতু তেওঁ এতিয়া মানে দুনীয়াত নাই। তেওঁ মানে যিহেতু ঢুকাইছে, তো আল্লাই তেওঁক জান্নাত নচিব কৰক। তেওঁৰ কাৰণে এনি টাইম দোৱা কৰি থাকোঁ। সঁচাই মই যেতিয়া ভণ্টি সৰু আছিলোঁ তেতিয়া আমাক দুইটাকে হাতত ধৰি ধৰি নানীহঁতৰ ঘৰত লৈ আহিছিলে স্কুল বন্ধ দিলে। আৰু ইয়াতে কিবা খাবৰ কাৰণে লোৱা গৈছে। আৰু মুনুই চাওক গাখীৰখিনি খায় নেকি ইয়াৰ পৰা। তো তাই একো খাই অহা নাছিল ঘৰৰ পৰা। বহুত জোৰ জবৰদস্তি ভাত কেইটামান খুৱাব খুজিছিলোঁ, কিন্তু তাই নাখালে আৰু মনটো বেয়া লাগে নাখালে। তো খোৱাত এনেও তাই দুৰ্বল। আৰু ইয়াৰ পৰা দুটা গোল্লা খাইছে আৰু তাই, আৰু গাখীৰখিনি খাইছে। মোৰ অলপমান ভাল লাগিছে। আৰু যি কি নহওক ৰাস্তাত মানে জুচ খাই যাই থাকিব। আৰু তো মই মোৰ আম্মাৰ কথা কৈ আছিলোঁ, মানে তেতিয়া ইমান গাড়ীৰ ব্যৱস্থাও নাছিল বা হেৰি নাছিল, বহুত আগতে। আৰু তেতিয়া আম্মাই মোক আৰু ভণ্টিক এনেকৈ লৈ আহিছিল, যেতিয়া স্কুল বন্ধ দিছিল নানীহঁতৰ ঘৰত লৈ আহিছিল। আৰু কিমান এক্সাইটমেণ্ট, মানে নানীহঁতৰ ঘৰত যাম। আৰু দূৰত নানীহঁতৰ ঘৰ হ'লে যেতিয়া স্কুল বন্ধ দিয়ে তেতিয়া মনটো বহুত ভাল লাগে। আৰু ৰাতি আমি টোপনি নামাৰোঁ, বা নেক্সট ডে মৰ্ণিং আমি নানীহঁতৰ ঘৰত যাম, থাকিম কেইদিনমান তাতে। আকৌ নানীহঁতৰ ঘৰৰ পৰা অহাৰ দিনা মানে বেয়া লাগে, এনেকুৱা। আৰু তো আম্মাই আমাক খুব মৰম কৰিছিলে। আৰু যেতিয়াই মই মানে বাইহাটা চাৰিআলি দেখোঁ, বেজেৰা দেখোঁ, মানে জালুকবাৰীৰ সেই মানে প্লেচটো য'ত আমি আহি পেলাই গাড়ীৰ কাৰণে ৰখিছিলোঁ, সেইবিলাক জেগা দেখোঁ মানে, তেতিয়াই মোৰ আম্মাৰ কাৰণে মোৰ বহুত মনত পৰে। আৰু সেই চিটুৱেশ্যনটো মনত পৰি যায়। নাই, মোৰ এনেকুৱা লাগে যে নাই, আম্মা কিজানি এতিয়াও আছে। মানে বহুত দুখ লাগে কেতিয়াবা। তো মুনুৰ কাৰণে এইটো মুনুৰ মায়ে এইটো হজৰ পৰা আনিছে খাৰু, দুটা খাৰু তাই পিন্ধি লৈছে। আৰু চিপছ কিনি দিছে বাপেকে, কিন্তু জ্বলা পাইছে অলপমান। জ্বলাৰ কাৰণে তাই খাবৰ কাৰণে অনিচ্ছা কৰিছে। আৰু মোৰো অলপমান ঠাণ্ডা কিবা খাব ইচ্ছা গৈছে, তো সেইকাৰণে মুনুৰ পাপা ওলাই গৈছে। আৰু এই ৱাটচটো মুনুৰ পাপাই মোক গিফ্ট দিছে। আৰু এইটো স্মাৰ্ট ৱাটচ মই পিন্ধা নাছিলোঁ এতিয়ালৈ, আৰু আজি প্ৰথম পিন্ধিছোঁ। আৰু মই ইমান ভাল নাপাওঁ স্মাৰ্ট ৱাটচ, মানে এনেই জেনেৰেল যিটো ৱাটচ সেইটোৱে ভাল লাগে। মোৰ দুটা আছে ফাৰ্ষ্ট ট্ৰেকৰ, সেই দুটাই মই পিন্ধি থাকোঁ। এটা বিয়াত দিছিলে, এটা মই আগতেই কিনিছিলোঁ। সেই দুটাই মই পিন্ধি থাকোঁ, ভাল পাওঁ। মই এইটো ইমান এটা ভাল নাপাওঁ, আৰু মুনুৰ পাপাই বেছি ইউজ কৰে এইটো। তো মুনুৰ পাপাৰ মোবাইলটো যিহেতু বেয়া হৈ গৈছে, নতুন আজি এটা কিনি লৈছে মোবাইল, তো সেইকাৰণে মোবাইলৰ লগত কানেক্ট কৰা নাই। আৰু মুনুৰ পাপা বেলেগ এটা ৱাটচ পিন্ধিছে, আৰু মুনুৰ পাপাকে মই পিন্ধিব দিছোঁ এইটো। তো আমি এতিয়া আহি ছয়গাঁও পাৰ হৈ পেলাই মানে গুমিৰ ৰাস্তাইদি ভিতৰত সোমাইছোঁ। আৰু এইটো মোৰ ঘৰৰ ৰাস্তা হয়, মানে ঘৰত যোৱা। আগতে মই এইফালেদি স্কুটি লৈ কেতিয়াবা ছয়গাঁৱত আহিছিলোঁ চিনেমা চাবৰ কাৰণে, কেতিয়াবা বেংকত আহিছিলোঁ, কিবা কিবি কামত মই আহিছিলোঁ এনেকৈ। আৰু এইবিলাক চব চিনাকি জেগা, আহি পেলাই খুব ভাল লাগে। আৰু নিজৰ ঘৰখন, নিজৰ গাঁওখন, নিজৰ ঠাইখন সঁচাকৈ খুব ভাল লাগে। আৰু যিহেতু বিয়া হোৱাৰ পিছত
য'ত বিয়া হৈছে তাতেই থাকিব লাগিব, কেতিয়াবাহে মাকৰ ঘৰত অহা যাব। তো মনটো ফ্ৰেছ কৰিবৰ কাৰণে কেতিয়াবা এনেকুৱা লাগে তাতে যাওঁ, বা তাতে গ'লে কিজানি মনটো ভাল লাগিব। আৰু আমাৰ জেগাখিনিত বহুত ধূলি, যিটো ট্ৰেক্টৰ এনি টাইম আপ ডাউন কৰি থাকে, আৰু ট্ৰেক্টৰৰ কাৰণে ধূলিটো বেছি। ঘৰটো বহুত ধূলি পৰে, তথাপিও মানে ফ্ৰণ্টত আজিকালি যিহেতু দোকান বহাইছে ঘৰৰ আগত, তো সেইকাৰণে ধূলিটো অলপ কমিছে, হ'লেও চোতালত বহুত ধূলি পৰে। আৰু এইটো মানে যিহেতু বতাহৰ ছিজন, আৰু ধূলিটো চব জেগাতেই আৰু। তো এইটো হৈছে মোৰ ঘৰ, আৰু আমি এতিয়া ঘৰত সোমাই আছোঁ। গধূলি হোৱা নাই, মানে গধূলি হোৱাৰ অলপ আগমুহূৰ্ত আৰু। যিহেতু আমি আবেলি মানে দুপৰীয়াৰ পৰা ওলাইছোঁ ঘৰৰ পৰা, অলপ লাহে লাহে আহিছোঁ। আৰু আব্বা সদায় গেটত ৰখি থাকে, আৰু 100 বাৰমান ফোন মাৰিব, কিমান পালা, কিয় ইমান দেৰি, কিমান পালা। মানে ঘৰ পোৱাৰ আগত ফোন মাৰিয়ে থাকিব। আৰু মুনুক ল'বৰ কাৰণে আব্বাই আগুৱাই আহিছে, কিন্তু মুনু নাযায়। মুনু খুব দিগদাৰি কৰিছে, কান্দি আছে, কান্দি আছে, তাই আব্বাক খুব ভয় পায়। আৰু এডজাষ্টো নহয়, বাকী বাবলি আৰু আম্মাৰ লগত এডজাষ্ট হৈ যাব, কিন্তু আব্বাৰ লগত এডজাষ্টো নহয়। এনেই ললিপপ দিম বুলি ক'লে যায়, আকৌ আহি যায়, আৰু মানে বস্তুটো হাচিল হোৱাৰ পিছত আহি যায়। আৰু ঘৰৰ ফ্ৰণ্টত এয়া নতুন এটা কুকুৰ আনিছে, লিলি, এই কুকুৰটো। আৰু সেইটো ৰুমত, সৰু ৰুমটোত আৰু এটা আছে আমাৰ, ৰেম্ব', সি ডাঙৰ হৈছে, তাৰ 3 বছৰ হ'ল, মোৰ বিয়াৰ পিছতে আনিছে তাক। আৰু এইটো হৈছে আমাৰ লিলি, নতুনকৈ আনিছে তাক আব্বাই, একে বগা ৰেম্বৰ নিচিনাই, কিন্তু এইটো মানে মাইকী, আৰু এইটো মতা, মানে ফিমেল হয় এইটো। আৰু এইফালে মুনু কান্দিয়ে আছে। এইফালে অলপ ফাৰ্নিচাৰ বনাই আছে ঘৰৰ কাৰণে, আৰু এইটো মোৰ ডাঙৰ ভাইটিৰ কাৰণে, গোৱালপাৰাত তেওঁ মোৰ ধৰ্ম বাইটি আব্বাক মানে আব্বাই ধৰ্ম মানে জীয়েক বনাইছে। তো এইটো ৰুমত এণ্ট্ৰি মাৰিছোঁ, আৰু বস্তুখিনি থৈ লওঁ, এইটো বাবলিৰ ৰুম। আৰু এইফালে চাওঁ যে আম্মাই কি পিঠা বনাই আছে জুয়েকৰ কাৰণে, এইবিলাক চাহ বহাই দিছে, অহাৰ লগে লগে পূৰা মানে মৰম আৰু। তো পিঠা বনাই আছে, কেঁচা নাৰিকল দিছে, কেঁচা নাৰিকল দিলে পিঠাটো বহুত সোৱাদ লাগে খাই পেলাই, আৰু মই ভাল পাওঁ এই চান পিঠাটো, মানে কেঁচা নাৰিকল দি বনালে। আৰু এইফালে আব্বাই পূৰা দুইটাৰ লগত মানে বাহিৰত লৈ যাব সিহঁতক, মানে পটি কৰাবৰ কাৰণে, চুচু কৰাবৰ কাৰণে সিহঁতক বাহিৰত লৈ যায়। আৰু এইফালে চাওঁ যে আম্মাই মানে বৰা চাউলৰ পিঠা বনাইছে, আৰু কালাকান, চনপাপৰি, এইবিলাকে দি খাবৰ কাৰণে চাহ দিছে। আৰু মুনুৰ পাপাই ইয়াতে মুনুৰ লগত বহি আছে। মুনু এটা পিঠা লৈছে, কিন্তু তাই এনেই অলপ কামুৰি আছে, আৰু ওলাই দি আছে, নাৰিকলখিনি খাব। এইফালে মুনুৱে আম্মাৰ লগত, আম্মাই মানে চিপছ আনি দিছে, সেই চিপছৰ মেকুৰীক খাব দি আছে। আৰু মেকুৰী দেখা পাই তাই পূৰা খুচ হৈ গৈছে, মেকুৰী ভাল পায় তাই, নিজে নাখায়, মেকুৰীক খুৱাই আছে। আৰু আব্বাই ললিপপ আনি দিছে, ললিপপ এইবিলাকতো আৰু তাৰ ক'বই নালাগে, জান এইবিলাক খাই আছে, এইবিলাক খোৱাত ব্যস্ত হৈ গৈছে পূৰা। আৰু মুনুৰ পাপাই মোক মানে থৈ পেলাই গুচি যাব, মই থাকিম কেইদিনমান ইয়াতে, অহাও নাছিলোঁ। আৰু মানে সেই বিয়াতে আহিছিলোঁ লাষ্ট, আম্মাও হজত গ'ল, আহিব নোৱাৰিলোঁ। সেইকাৰণে ভাবিলোঁ যে দেৰিও হ'ল অলপ, সেইকাৰণে থাকিম কেইদিনমান, আৰু থ'বৰ কাৰণে আহিছে মোক। তো মোৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। আৰু যোনে মোৰ ভিডিঅ'বিলাক চাই এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মই আশা কৰিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে নতুন ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আহিব পাৰোঁ। ফেচবুকত মোৰ পেজ আছে, ডাৰ্চিছ মম, প্লিজ ফ'ল' কৰি দিব।